ফাৰ্ষ্ট প্ৰেগনেন্সি পিৰিয়ডটো ষ্টাৰ্ট হয় তো হোৱাৰ লগে লগে আপুনি সুস্থ ওজনটো বজাই ৰাখিব লাগিব। তাৰ পিছত আপোনাৰ প্ৰতিদিনে 6 পৰা 8 গিলাচ পানী খাব। ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ সুষম আহাৰ গ্ৰহণ কৰিব। তাৰ পিছতে আপুনি লোচন বা ক্ৰীমৰ সহায়ত আপোনাৰ ছাল হাইড্ৰেট কৰক। তাৰ পিছত আপোনাৰ এনেকুৱা আছে কি বজাৰত আপোনালোকৰ সকলো ধৰণৰ মেডিচিন উপলব্ধ থাকে। হাইলুৰনিক এচিড বা চেৰামাইড উইথ কোলেষ্ট্ৰল ফেটি এচিড এই কম্বিনেশ্যন থকা মেডিচিনটো অইনমেণ্টটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিন্তু এই ঔষধটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে স্ত্ৰী প্ৰসূতি বিশেষজ্ঞৰ লগত পৰামৰ্শ লৈ পিনে আপোনালোকে এই ঔষধটো ব্যৱহাৰ কৰিব পাৰে বা এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে বা এই লোচনটো ব্যৱহাৰ কৰিব পাৰিব। তো কি হয় যদিহে আপোনালোকৰ প্ৰেগনেন্সি আফটাৰ প্ৰেগনেন্সি 3 মান্থছৰ পৰা যেতিয়া ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে যেতিয়া এই মলমটো লগাব তো আপোনাৰ পাছলৈ এই ষ্ট্ৰেছ মাৰ্কবিলাক নাইকিয়া হয় তো এই ক্ৰীমৰ হেৰিত। সো আপোনালোকে কোনোবা এটা মেডিচিন লগোৱাৰ আগত ফাৰ্ষ্ট অফ অল আপোনালোকে স্ত্ৰী প্ৰসূতি বিশেষজ্ঞৰ লগত আলোচনা কৰি আপোনালোকে সেই মলমটো ব্যৱহাৰ কৰিব পাৰিব। গৰ্ভ অৱস্থাত প্ৰায় 90% মহিলাই ষ্ট্ৰেছ মাৰ্কৰ সন্মুখীন হয়। সেয়েহে আজিলৈ ইমানে। লগ পাম অন্য এটি ভিডিঅ'লৈ। সকলোকে ধন্যবাদ।